এখন জেল ৰোড মই আহিছোঁ আজি কাপোৰৰ দোকান এখনত মেজাং কৰি এইফালে জবৰজং হোটেল এইখন মেজাং কৰি বলক ভিতৰলৈ সোমাই যাওঁ কি কাপোৰ পায় ইয়াত চাওঁ বোলো। হয় নমস্কাৰ, মই প্ৰদীপ উৰাং ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ জেল ৰোড যোৰহাটৰ এই মেজাংকৰি নামৰ দোকান এখনত। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত কি কাপোৰ পায় দাদাজনক সুধিছোঁ। ইয়াত দাদাজন আছে, দাদাজনে দাদা নমস্কাৰ। হয়, আপোনাৰ ইয়াত কি কাপোৰ পায় দেখাবচোন। মোৰ ইয়াতে মানে একদম ৰেগুলাৰ ইউজৰ পৰা ঘৰত পিন্ধাৰ পৰা আদি কৰি গোটেইখিনি পাব। বিয়া বাৰু গোটেইখিনি কাম পাই যাব। হয়, পাটৰ মেইন ছেট, টচৰ ছেট, ছেকেণ্ড ছেট গোটেইবিলাকে পাই যাব। হয়, এতিয়া ধৰি লওক এয়া কটনৰ ছেট এয়া ঘৰত ৰেগুলাৰ ইউজৰ কাৰণে 250 টকাৰ পৰা ষ্টাৰ্টিং হ'ব। 250, 300, 350 বেলেগ দামৰ। হয়, তাৰোপৰি এইবিলাক স্লাব কটন আছে, স্লাব কটন হ'ব। হয়, এই আপোনাৰ কাপোৰবিলাক 250 পৰা আৰম্ভ ষ্টাৰ্ট ন? হয়, 250 পৰা পাই যাব। হয়, ৰেগুলাৰ ইউজৰ কাৰণে। হয়, গৰমত কটনৰ কাপোৰ পিন্ধিবলৈ ভাল পাব। হয়, 250, 300, 350। হয়, তাৰপাছত পাব আপোনাৰ 450 এইবিলাক কটন হিচ্ছা। এইটো কটন হয় ন? কটন আৰু হিচ্ছা কটন বুলি কয় এইটো। হিচ্ছা কটন। তাৰপাছত পাব স্লাব কটন 500 টকা পাব। ৰঙীন বগা আপোনাৰ যেনেকুৱা লাগে হোৱাইটত কালাৰটোত এনেকুৱা পাব। আৰু বোৱা ধৰি লওক ষ্টাৰ্টিং 600 টকাৰ পৰাই হয়। বোৱা কাপোৰো ষ্টাৰ্টিং হয়, এইবিলাক আছে। ষ্টেবল ষ্ট্ৰাইপ হয় বোৱা কাপোৰ সুন্দৰ। এইবিলাক পাব আপোনাৰ 700 টকাৰ পৰা পাব। 700 টকাৰ পৰা আৰম্ভ হয়, 700 টকাৰ পৰা এইবিলাক হাতে বোৱা কাপোৰেই হয়। হয়, হয়, এইবিলাক 700 আৰু ডিজাইন লৈ বেলেগ দামৰ হ'ব। এইবিলাক আছে চুপাৰ কটন। হয়, এইযোৰ ধৰি লওক এতিয়া চুপাৰ কটন। এইবিলাকৰ দাম? এইবিলাক 1400, 1500। হয়, এইবিলাক আছে ষ্টেবল কটনৰ। এইবিলাকো পাব 1300, 1400 এনেকুৱা ৰেঞ্জত। হয়, কটন 80 সূতা যোৰা পাব। কটন 80 সূতা হ'লে আপোনাৰ 800 টকাৰ পৰা পাব। 80 সূতা? 80 সূতা যোৰা। হয়, এইবিলাক হ'ল কটন 80 সূতা যোৰা। এইবিলাক কটন 80 সূতা যোৰা। হয়, এইবিলাক এচি হাজাৰী বুলি কয় এইটো। হয়, এইটো 800 পাব। এই হোৱাইট কেইযোৰ 800 পৰা পাব। 800। এইযোৰো হোৱাইটেই হয়। এইযোৰ এচি কটনৰ হাজাৰী। এইবিলাক পাই যাব 1200 টকা। 1200 টকা। হয়, কাপোৰবিলাক ডিজাইন লৈ আৰু 600 টকাটো আছে কিছুমান। হয়, হয়, ডিজাইনৰ ওপৰত কাপোৰৰ কথা। হয়, কাপোৰৰ কোৱালিটিৰ কথা। এইবিলাক আছে নুনি কটন। এইবিলাক ষ্টাৰ্টিং ৰেঞ্জ 2000 পৰা পাব। ভেৰাইটিজ কালাৰ পাব নুনি কটনৰ। এইবিলাক নুনি কটন হয়। এইবিলাক নুনি কটন। কাপোৰবিলাক পিন্ধি আৰাম পাব। আৰাম পাব, গৰমত পিন্ধিবলৈও ভাল। হয়, এইটো চবতকৈ ভাল পায় আৰু কাষ্টমাৰ। নুনি কটন গৰমত পিন্ধিবলৈও ভাল। গৰম ঠাণ্ডা চবতে পিন্ধিব পাৰে। হয়, এইযোৰ আছে আকৌ খাদী কটন। এইটো অলপ এইবিলাক খাদী ষ্টেণ্ডাৰ্ড লাগিছে, ভাল গহীন আৰু গহীন। পূজা বতৰত পিন্ধিবলৈও ভাল হয়। হয়, হয়, এইবিলাকো 14 মানত আহি যায়। 1400 টকা মানত পাব। হয়, তাৰোপৰি এইবিলাক আছে চেমি কিচাত এম্ব্ৰইডাৰী। এইবিলাক চেমি কিচাত হ'ব। হয়, এইবিলাকো 1300, 1400 এনেকুৱা বেলেগ দামৰ আছে। কমৰ পৰাও পাব। 1000 পৰা ষ্টাৰ্টিং হ'ব। আপোনাৰ এইটো ডিছকাউণ্ট পাব কিবা এটা? এই লিখা দামৰ পৰা ডিছকাউণ্ট হৈ যায়। লিখা দামৰ পৰা ডিছকাউণ্ট হৈ যায়। হয়, ইয়াৰে কালাৰ বেলেগ আছে আৰু। হয়, আৰু এইবিলাক আছে মেচিন মেড স্লাব কটন। এইবিলাক 700 টকাৰ পৰা ষ্টাৰ্টিং হ'ব। হয়, মেচিন মেড স্লাব কটন এনেকুৱা এইবিলাকো আছে। মেচিন মেড স্লাব কটন কালাৰ বেলেগ হয়, ডিজাইন বেলেগ ডিজাইনো পাব, কালাৰো পাব। হয়, তাৰোপৰি আপুনি পাব মিক্স টচ পাব। মিক্স টচ কৰি হ'ব। পাব মিক্স টচ। মিক্স মিক্স টচৰ 1700, 1800 যেনেকুৱা ষ্টাৰ্টিং মানে 1700 পৰা।
মিক্স টচ ষ্টেণ্ডাৰ্ড কালাৰ কালাৰ বেলেগ বেলেগ পাই যাব হয় আৰু মিক্স টচৰ মুগা কালাৰো পাব এইটো মুগা কালাৰবিলাক আপোনাৰ এইবিলাকৰো আপোনাৰ 2600 2500 এনেকুৱা পৰা ষ্টাৰ্টিং হ'ব হয় এইবিলাক মিক্স টচ পিয়'ৰ টচটোও পাব পিয়'ৰ টচ আপোনাৰ মিনিমাম 12,800 পাব পিয়'ৰ পিয়'ৰ টচৰ ডিজাইন লৈ লৈ বেলেগ বেলেগ হ'ব আৰু হয় হয় ডিজাইনৰ ওপৰতে হ'ব হয় এইবিলাক পিয়'ৰ টচৰ আপোনাৰ 5,000 পৰা ষ্টাৰ্ট ন 5,800 টকা ষ্টাৰ্ট অঁ এইযোৰ পিয়'ৰ টচ আৰু ড্ৰাই টচ পাব মানে টচত কালাৰ কৰা হ'ব হয় ড্ৰাই টচ পাব এইখিনি কৰি আকৌ পাটৰো পাব পাটৰ কাপোৰবিলাকো আপুনি পাব হয় পাটৰ কাপোৰ ষ্টাৰ্টিং ৰেঞ্জ আপোনাৰ 7,000 মানৰ পৰা ষ্টাৰ্টিং হ'ব আৰু হয় হয় পিয়'ৰ পাটৰ শুৱালকুছি পাটৰ হ'ব চিল্ক মাৰ্ক পাব এইবিলাক পাটৰ কাপোৰ শুৱালকুছি পাটৰ কাপোৰ আৰম্ভ কিমানৰ পৰা পাটৰ কাপোৰ এইটো চিল্ক মাৰ্ক থাকে আপোনাৰ এইটোৱে আপোনাৰ চিন মানে চিল্ক মাৰ্ক যিটো এইটো স্কেন কৰি দিলে গম পাই যাব আপুনি হয়নে গম পাই যাব এইটো অঁ এইবিলাক আমাৰ আপোনালোকে কাপোৰ লওঁতে এইটো চাই ল'ব এইটো চিল্ক মাৰ্কটো চাই পেলাই এইটো স্কেন হয় নহয় বেনাৰসী হয় সেইটো গম পাই যাব বেনাৰসী কাপোৰ এইটো চিল্ক মাৰ্ক দিব নোৱাৰে মানে নোৱাৰে হয় এইটো চিল্ক মাৰ্ক নিদিয়ে এইটো নাথাকে নেকি একোৱেই সেইবিলাকত চিল্ক মাৰ্ক কিছুমানে ধৰি লওক হেৰি চিল্ক মাৰ্কটো দিয়ে আমাৰ ইণ্ডিয়াৰ চিল্ক মাৰ্কটো দিয়ে হয় হয় যিবিলাক এই আমাৰ ঘিচা কাপোৰ এইটো চিল্ক মাৰ্ক আমাৰ ইণ্ডিয়াৰ চিল্ক মাৰ্ক হয় হয় এইটো আপোনাৰ ঘিচা কাপোৰ হয় এইযোৰ আৰু এইযোৰ পিয়'ৰ চিল্কৰ কাপোৰ এনেকুৱাবিলাকত চিল্ক মাৰ্কটো দি দিয়ে সেইটো অঁ অঁ সেইটোৱে চিল্ক মাৰ্ক বিয়াৰ মেইন ছিটটো পায় বুলি কয় দাদা সুধিছোঁ কিমান দামত পায় ইয়াত সেইটো চাওঁ ক'লোঁ এইকেইটা কাপোৰ মেইন ছেট আপোনাৰ ষ্টাৰ্টিং হ'ব 15,000 টকাৰ পৰা ষ্টাৰ্টিং হ'ব ধৰি লওক হয় 15,000 অলপ চিম্পুল হ'ব আৰু চিম্পুল হ'ব মেইন ছেট আৰু মিনিমাম 15,000 পৰা ষ্টাৰ্টিং হ'ব হয় হয় এইটো আমাৰ হিংখাপ ডিজাইন হয় ট্ৰেডিশ্যনেল ডিজাইন হয় হয় আচলটো অকণমান মডিফাই কৰিছে ভিতৰৰ বুটাটো একদম হিংখাপ বুটা হয় পিয়'ৰ শুৱালকুছি যোৰা এইযোৰ ইয়াত কিবা চিন থাকেনে এইটোতো চিল্ক মাৰ্ক থাকে চিল্ক মাৰ্ক কিছুমানত ধৰি লওক লগোৱাটো কিছুমানত থাকি গ'ল আৰু থাকি যায় লগাবলৈ থাকি যায় হয় কিন্তু পিয়'ৰ চিল্ক মাৰ্কৰ হয় এইবিলাক পিয়'ৰ শুৱালকুছিৰে হয় পিয়'ৰ সৰু শুৱালকুছি হয় এইযোৰ চিল্ক মাৰ্ক আছে এইযোৰ হেভি হিংখাপৰ অল অভাৰ মেইন ছেট হয় হয় কি সুন্দৰ লাগিছে এইটো বিয়াৰ মেইনযোৰ 25,000 আৰু ডিছকাউণ্ট কৰা সুবিধা হয় যে পিয়'ৰ শুৱালকুছিৰ হয় অল অভাৰ হিংখাপ হিংখাপ ডিজাইনটো হিংখাপ ডিজাইন বুলি কয় হয় এইটো মানে একদম কি ধুনীয়া লাগিছে চব অতীজৰ পৰা চলি আহিছে আৰু এইবিলাক ডিজাইন ট্ৰেডিশ্যনেল আৰু হয় হয় তাৰ উপৰিও আজিকালি মানে ৰিমিক্সো হয় কিছুমান ডিজাইন অলপ মডিফাই এইযোৰ গল্ডেন গুণা চিলভাৰ গুণা এইটো দামটো এইযোৰ 26,000 26 আগত 25 কৈছিলোঁ 25 26 চব দুটা কালাৰ মিনা আছে চিলভাৰ আৰু গল্ডেন গুণাৰ লগত ৰেড মিনা হয় নহয় এইযোৰ পাটৰে হয় পাটত এইযোৰ কালাৰিং গুণা গল্ডেন গুণা এইখিনি কালাৰিং গুণা এইখিনি ডাইৰেক্ট লাইট চব পাব আপোনাৰ হয় এইটো কিমানত আহিব দাদা এইযোৰ আপোনাৰ 22,500 আছিল ডিছকাউণ্ট হৈ যাব হয় লাইট কালাৰ পাব ডাৰ্ক কালাৰ পাব
এইযোৰ এযোৰ সুন্দৰ ডিজাইনৰ এইটো সুন্দৰ মানে ধুনীয়া লাগিছে কোপাৰ গুণা ৱৰ্ক হয় কি সুন্দৰ ডিজাইন কোপাৰ গুণাত এইটো আপোনাৰ 22,000 হ'ব নে 22,500 আছে ডিছকাউণ্ট হ'ব প্ৰত্যেক কাপোৰে ইয়াত ডিছকাউণ্ট পাব হয় আৰু বিয়া কাপোৰ হ'লে আমাৰ দোকানৰ মোৰ দোকান আপোনাৰ জোনাকী সংঘ জেইলত জোনাকী সংঘ অপৰিতে আছে মেজাংগুৰি ভিডিঅ'টো কেনে পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব